আপোনালোকে জানেনে জন্মাষ্টমীৰ দিনা শিশু কৃষ্ণৰ জন্ম তিয়হৰ ভিতৰৰ পৰা হয় সকলোখিনি কৈ আছো তাৰ আগতে মোৰ চিনাকিটো দি দিওঁ হেল্ল' এভৰিৱান মাই নেম ইজ ঋতুপৰ্ণা আজি মই হাজি কাছি প্ৰথমতে ওলালো ৰেষ্টুৰেণ্টলৈ তাৰ পিছত গৈ দেখিলো এই পোৱালিটো এলোভেৰায়েদি মুখখন সাফা কৰি আছে কিচেনটো চালো ক্লিন আছে তাৰ পিছত এটা কিটি পাৰ্টি আছিল গোটেইখিনি সেটআপ ৰেডি কৰি মেলি দিলো মই তাৰ ফুটেজ নেদেখুৱাও যেহেতু সকলোৱে ভাল নাপাব পাৰে তাৰ পিছত ৰাতি হোৱাত মানুহজনৰ লগতে 11:30 বজাত আহিলো ঘৰলৈ আৰু এয়া চাওক মন্দিৰত ধুনীয়াকৈ লড্ডু গোপালৰ জন্মৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তাৰপৰা ঘৰত আহি ইনষ্টামাৰ্টৰ পৰা ধুমাধুম পূজাৰ গোটেইখিনি সামগ্ৰী ৰেডি কৰিলো আজি মোৰ মানুহজনেহে পূজাৰ গোটেইখিনি প্ৰিপেয়াৰ কৰিছে দেই প্ৰথমতে ধুনীয়াকৈ পঞ্চামৃত লৈ ললে তাৰপিছত ফুলৰ থালি সজাই ললে লগতে লোৱা হৈছিলে ধনিয়াৰ পঞ্জৰী যিটো লড্ডু গোপালৰ খুব প্ৰিয় আৰু লগত আছে মাখন ধুনীয়াকৈ আমাৰ লড্ডু গোপালক পঞ্চামৃতে স্নান কৰি নতুন বস্ত্ৰ পৰিধান কৰি দিলে আৰু পূজা আগবঢ়ালো এতিয়া আকৌ তিয়হৰ ভিতৰৰ পৰা লড্ডু গোপালৰ জন্ম হয় এইটো মানে যে এগৰাকী নাৰী যেতিয়া শিশু জন্ম হয় তাৰ পিছত নাৰীটো কাটি দিয়া হয় ঠিক তেনেকৈ দৈৱকী গৰ্ভৰ পৰা ওলাওতেও এই তিয়হৰ পৰা ওলালে সেই বুলিয়ে ধৰা হয় মানে কয় যে নলি সেদন বুলি কোৱা হয় পূজাৰ শেষত মানুহজনে ক'লে আজি পিওৰ ভেজ কন্টিনেন্টাল কিবা এটা ট্ৰাই কৰো যেহেতু আমাৰ ৰেষ্টুৰেণ্ট 11:30 ত ক্লোজ হয় আজি খালো এটা ৰেপ লগত বুৰিটো আৰু চকুৰ আগত মিঠাই আছে নাখাম নে কাজু কাটলিও খালো এখন হেপী বাৰ্থডে লড্ডু গোপাল